लिरगित थियाटार हानजानि केशव मोसाहारिनि लिरनाय बयनिबो गोसोखौ बोनो हानाय साखनद्रा थुनफावथायखौ चिरां जिल्लानि रायजो राजाफोरा चिरां जिल्लानि रौमारि देरहासार नब्लाङाव नुनो मोनगोन। क'क्राझार सहरनि साखाथियाव थानाय बड'फा कालचारेल कमप्लेक्स नब्लाङाव थांनाय 3 जानुवारिनिफ्राय खुंजानाय सेकेन्ड मैहुर इन्टारनेशनेल थियेटार फेस्टिभेलआ क'क्राझाराव जोबबाय आरो जोबथा दिन्थिफुंनाया चिरांनि रौमारि देरहासार अडिट'रियाम नब्लाङाव दिन्थिफुंजागोन। सेकेन्ड मैहुर इन्टारनेशनेल थियेटार फेस्टिभेल हादोर गेजेरारि फावथाय फोरबोआ दिनै क'क्राझार सहरनि साखाथियाव थानाय बड'फा कालचारेल कमप्लेक्सआव गुनुमनि बरुवानि दिथा होनाय क्लेन्डेस्टाइन फिल्म्स फावथायखौ जोबथा दिन्थिफुंनाय जायो। बिटिसिनि गेलेमु बिफाननि सेक्रेटारि दिगन्त नाथ हाजरिका लिरगित थियेटार ग्रुपनि नेहाथारि सन्जीब कुमार ब्रह्मआ खौरांनि गेजेरजों फोरमायथियो। आरोबाव खौरांनि गेजेरजों मा बाथ्रा फोरमायखो आबुं मिथिना लानि फै। आनंद कब लगो एकफाले मतलब दुख लगी आछे आरो हे কৈছে आरो যদি দীঘলীয়া কৰিব পাৰিলো হেতেন মানে বহুত ভাল লাগিলে হয়। এটো সম্ভৱ নহয়, ইমান দিন তো সম্ভৱ কিবা নহয়। আৰু मैहुर इंटरनेशनल थिएटर फेस्टिवल एटू सेकेंड হয়, যোৱাবাৰ হৈছিলে আৰু এইবাৰ সেকেন্ড তো যোৱাবাৰটো বিটিসিৰ সিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টে স্পন্সৰ কৰিলে। এইবাৰ লগতে বিটিসিৰ সিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টৰ লগতে ভাৰত চৰকাৰৰ এটো এটা আনন্দ খবৰ। আমাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে নৰ্থ ইষ্টাৰ্ণ কালচাৰ চেণ্টাৰ নৰ্থ ইষ্টাৰ্ণ কালচাৰ চেণ্টাৰৰ পৰা অলপ কিবাটো আহিছে, স্পন্সৰ আহিছে, সাপোৰ্ট আহিছে। তাতে লিৰগিত থিয়েটাৰ গ্ৰুপ আয়োজন আছে। লগতে আমি কো-হোষ্ট হিচাপে লৈ এবাৰ আমি ভাবিছোঁ খালি কোকৰাঝাৰতে নাৰাখি ভৱিষ্যতেও অল বিটিসি আমি যাতে ঘূৰি থাকিব পাৰোঁ, সব ঠাইতে অল এৰিয়াতে যাবে আমি কভাৰ কৰিব পাৰোঁ। এইটো ভাবি পেলাই আমি ভাবিলোঁ এইবাৰ চিৰাঙত এটা দুদিনৰ কাৰণে ভেন্যুটো দিলোঁ। আজি সেইটো আৰম্ভ হৈছে চিৰাঙত 3খন নাটক হ'ব গৈছে। গোটেই বাংলাদেশৰ আছে আৰু আমাৰ লিৰগিত থিয়েটাৰ গ্ৰুপৰ লাষ্ট হ'ব সাকন্দ্ৰা সিদিনা ইনগ্ৰেশ্যনৰ দিনা যিটো কৰিছিলোঁ। তাৰপিছত আজি এটা চলি আছে, বহুত মানুহ হৈছে বুলি গম পাইছোঁ, বহুত একদম হাজাৰৰ ওপৰত মানুহ হৈছে। এতিয়া আজি লোকেল তামোলপুৰৰে এটা টিমে প্ৰদৰ্শন কৰি আছে। তাতে এই ফেষ্টিভেলটো যাতে নেক্সটত আৰু এইবাৰ 2টা ঠাইত কৰিছোঁ, নেক্সট কিজানি আৰু বেলেগ ঠাইত আৰু কৰিব পাৰোঁ নেকি, যাতে কণ্টিনিউৱাছলি কৰি যাব পাৰোঁ সেইটো আশা কৰিছোঁ। যাতে যি হিচাপে আমাৰ মাননীয় চিফ ছাৰে যি বুজি পেলাই পৱন বৰা ছাৰে বুজি পেলাই আমাক যিটো ছাপোৰ্ট কৰিলে, আমি ইমান বছৰৰ পৰা আমি চেষ্টা কৰি আছিলোঁ কিন্তু এপ্ৰ'চ কৰিব পৰা নাছিলোঁ। যেনে ভাবি আছিলোঁ, প্লেনিং কৰি আছিলোঁ কেনেকৈ কৰিব পাৰিম। প্ৰথম যেতিয়া যোৱা বছৰ এপ্ৰ'চ কৰাৰ লগে লগে চিফ ছাৰে না কৰা নাই, লগে লগে কৰি দিয়া এইটো কৈছে তাৰমানে। তাৰপিছত এইবাৰো এইটো কৰিলোঁ, কিন্তু অলপ দৌৰাদৌৰিকৈ কৰাতে এডভাৰটাইজ একচুৱেলি আমি এডভাৰটাইজ দিয়া হয়। এডভাৰটাইজ দিয়াৰ পৰা আমাৰ আহিবৰ কাৰণে এপ্লাই কৰাৰ পাছত আমি নাটকখন চিলেকশ্যন কৰা হয়। তাৰপিছত এই আমাৰ ফেষ্টিভেলৰ কিবা হয়। এইবাৰ মাত্ৰ 3 দিন মাত্ৰ এডভাৰটাইজটো দিছোঁ, 3 দিনৰ কাৰণে এডভাৰটাইজ দিওঁতে আমি 27টা নাটক এপ্লাই কৰিছোঁ এইবাৰ। যোৱা বছৰ 72 টোটেল 20 দিনৰ কাৰণে এৰিছিলোঁ। অহাবাৰ যদি আমি এমাহ বা 2 মাহৰ কাৰণে এৰি দিলে কিমান হ'ব পাৰে, এইটো এটা তাৰমানে এপ্লাই কৰি ইমানকেইটা যদি অল ইণ্ডিয়াৰ পৰা যদি এপ্লাই কৰিছে তাৰমানে হৈ গৈছে কিবা অলপ ফেমাছ হৈ গ'ল বস্তুটো। সেই বস্তুটো এতিয়া আমাৰ পৰা আমি কি আমাৰ কালচাৰটো আমি অলপ দেখাই দিব পাৰিছোঁ বাহিৰত হ'লে। আৰু বাহিৰৰ পৰা যিটো বস্তু আমি শিকিব লাগে, টেকনিক যিমানবোৰ আছে, যিমান নাটকৰ টেকনিকবোৰ আছে, এইটো আমি শিকিব পাইছোঁ এইটো নাটকৰ থ্ৰুৱেদি। এইটো সেইকাৰণে কিছুমান ভুল ত্ৰুটি থাকি যাব পাৰে, এইটো নেদেখাভাৱে থাকি যাব পাৰে, অনিচ্ছাকৃতভাৱে ভুল কেতিয়াও থাকি যাব পাৰে। সেইটো মানে শুধৰণি কিবা থাকে। কোনোবাই যদি দেখিছে এটা আমাক বুজাই দিয়াটো ভাল। নিগেটিভ কিবা নকৰাই পেলাই ক্ৰিটিচাইজ নকৰাকৈ যদি পজিটিভ ক্ৰিটিচাইজ যদি কোনোবাই কৰি পেলাই আমাক যদি এডভাইচ দিয়ে, তেতিয়া আমি বেছি ভালকৈ বেটাৰ কৰি যাব পাৰোঁ, সেইটো আশা কৰোঁ আৰু কি। আজি আমাৰ সাকন্দ্ৰা যিটো হয় সাকন্দ্ৰাটো ছাকচেছফুল সেইটোৱে বুজা। সেইটো অহাকালি কোকৰাঝাৰত বহুতেই চাব বুলি কিবা কৰি আছিল, কিন্তু জেগাটো চোৱা নাই। কিন্তু 10 তাৰিখ বুলি লিখা আছিল বেনাৰত, চবে ফোন কৰিছে কেইটাত আমি কৈছোঁ লোকেশ্যনটো চাব আপোনালোকে ফাৰ্ষ্টত অহা নাই, আপোনালোকে মিছ কৰিলে। লাষ্টটো 10 তাৰিখত আছে কিন্তু চিৰাঙত। যাতে চব আফচোচ এতিয়া চাকন্দ্ৰা চাব বোলে। এতিয়া চাকন্দ্ৰা চাবৰ কাৰণে চবে ৰেডি চিৰাঙত। আৰু বাংলাদেশৰ নাটকটো আগত হ'ব, তাৰপিছত আমাৰ ক্লজিং কিবা কৰাৰ পাছত আমি লাষ্টত আমাৰ নাটকেদি কিবা চেছ কৰিম। আৰু অডিয়েন্সৰ ৰেছপন্স বহুত ভাল তাতে তাৰমানে। আৰু আমি এতিয়া আনন্দ খবৰ এতিয়া এইটো অলপ দুপৰীয়া এটা ফোন আহিছিলে আমাৰ ডিৰেক্টৰ অফ কালচাৰ এফেয়াৰ্ছৰ পৰাই। ট্ৰাইবেল থিয়েটাৰ ফেষ্টিভেল আছে তাতে মৰিগাঁৱত এটা, তাতে আমন্ত্ৰণ পাইছোঁ আমি। চাকন্দ্ৰাখন তাতে আমি শ্ব' কৰা হ'ব। এইটো কাৰণে জাষ্ট ডিটেইলছ কালি ফাইনেল হৈ যাব বস্তু তাৰমানে। কালি একো যদি বেলেগ কিবা নহয় কিন্তু কালিলৈ ফাইনেল হৈ যাব আৰু কি। বিদেশত মানে হ'বৰ বাংলাদেশৰ প্লেনিং কৰি আছে, তাৰমানে অলপ কথা চলি আছে। যদি একো কিবা প্ৰব্লেম নহয় বাংলাদেশলৈ গৈ পাম আৰু এইটোতো চেষ্টাটো কৰিব লাগিব, হয় নহয় সেইটো ভগৱানৰ কিবা থাকিলে আৰু মানুহৰ সৎ কাম কৰাৰ কিবা থাকিলে। সেইটো কাৰণে মই এতিয়া সকলো ফালে মই আমাৰ বিশেষকৈ আমাৰ মানে ছেক্ৰেটাৰী ছাৰক মই ধন্যবাদ দিব লাগিব।
এইবাৰ এখেতক আমাৰ লগত গোটেই দিন কোনো অফিচত তেনেকুৱা থকা নাই তাৰ প্ৰথমৰ পৰাই শেষলৈ ৰাতিলৈকে আমাৰ লগত থাকে কি খাইছে খোৱা নাই চব কিবা চাই আমাৰ লগত এতিয়া আজি লাষ্টলৈকে আছে এখেতে কালিও থাকিব আমাৰ লগত তাতে চিৰাঙত থাকিব এই কাৰণে আমি ছাৰক বিশেষকৈ ধন্যবাদ দিছোঁ আৰু মাননীয় চিফ ছাৰক দিছোঁ লগতে আমাৰ টীম গোটেই লৰ্গীৰ যিমান শিল্পী আছে যিমান আৰু লৰ্গীৰ বাদেও যিসকল আমাক হেল্প কৰি আহিছে আমাৰ এই সকলোক লৈ আমি কিবা ধন্যবাদ দিব বিচাৰোঁ আৰু মই এনি টাইম আমি মাতিলে আমাৰ মাননীয় ৰূপজ্যোতি ডাঙৰীয়া মোৰ বন্ধু এখেতৰ ৰেপ্লিকা থিয়েটাৰ গ্ৰুপ এখন নিজৰ থিয়েটাৰ গ্ৰুপ আছে এটা বহুত পুৰণা থিয়েটাৰ গ্ৰুপ এখেতে এনি টাইম মোৰ লগত হেল্প কৰিব আহি থাকে এখেতক বহুত ধন্যবাদ দিছোঁ আৰু যিমানসকল টেকনিকেলৰ কাম কৰিলে লাইটৰ কাম কৰিলে ৰান্ধনীসকল ৰান্ধি খোৱালে কাৰো পেট বেয়া হোৱা নাই এনেকুৱা হয় যে কেতিয়াবা প্ৰগ্ৰাম খালে পেট বেয়া হয় কিন্তু ইয়াতে কোনো পেট বেয়া হোৱা নাই কাৰো কমপ্লেইন এটাও পোৱা নাই মেডিচিন এটাও দিব লগা হোৱা নাই আমাৰ এইটো এটা কিবা ভাল কিবাটো আৰু কি এইটোৱে আমি চেষ্টা কৰিছোঁ নহ'লে কিবা এটা প্ৰগ্ৰাম লাগে জ্বৰ হৈছে কাৰোবাৰ পেট কিবা হৈছে এইটো আহে কমপ্লেইন এইটো অহা নাই তাৰমানে কিন্তু মানে এটা ছাকচেছ বুলি আমি ভাবি ল'ব লাগিব এইটো কালি ক্লজিং চেৰিমনি আজি নহয় জাষ্ট ইয়াতে আজি ইয়াৰ কোকৰাঝাৰৰ ভেন্যুটো আজি চেছ কৰিলোঁ আৰু তাৰপিছত নেক্সট আমি চিৰাঙত অহাকালি মানে ক্লজিং চেৰিমনিটো তাতে ৰাখিছোঁ তাতে আমাৰ মাননীয় MP ছাৰ থাকিব আৰু এই অকলে অলপ কথা হৈছে চিফ ছাৰ থাকিব পাৰে যদি আহি পায় ওদালগুৰিৰ পৰা সেইটো হয় আৰু আমাৰ মানে ছেক্ৰেটাৰী ছাৰ যিটো কৈছিল এই কালচাৰ কমপ্লেক্সৰ যিটো থিয়েটাৰ ভিলেজৰ পৰা এই বস্তু কৰিবৰ কাৰণে যদি কৰিব পাৰে বহুত ভাল আমি আগৰ পৰাই ভাবি আছোঁ কাৰণ কালচাৰ কমপ্লেক্সটো পৰি আছে খালি অডিটৰিয়াম হলটোহে ইউজ হৈ আছে আৰু বাহিৰৰখিনি আমিয়ে খালি ইউজ কৰি আছোঁ কালচাৰেল পাৰ্পছত বেলেগ কোনেও কালচাৰ পাৰ্পছত ইউজ কৰিব পৰা নাই যদি ইয়াতে যদি ভাল ইনিচিয়েটিভ লৈ পেলাই কিবা কৰে কালচাৰখন আমাৰ সাংস্কৃতিকখন বহুত আগবাঢ়ি যাব সেইটো আমি বিচাৰোঁ আৰু সকলোলৈ ধন্যবাদ দি আজি কোকৰাঝাৰৰ কাৰ্যসূচী ইয়াতে সমাপ্ত এই ছেকেণ্ড যি মাইহৰ থিয়েটাৰ ফেষ্টিভেল তাত আমাৰ ৰংদুলি সাংস্কৃতিক কেন্দ্ৰৰ নাটক ক্লেণ্ডেষ্টাইন ফ্লেমছ তাৰ মই পৰিচালক হয় নাটকখন মই পৰিচালনা কৰিছোঁ আৰু খুব ভাল লাগিলে ইয়াত আহি ইমান ধুনীয়াকৈ আয়োজন কৰিছে আৰু দৰ্শকৰ সঁহাৰি খুব ভাল আৰু লৰ্গী থিয়েটাৰ গ্ৰুপৰ লগতে BTR গভৰ্ণমেণ্টৰ প্ৰতিজন মানে ব্যক্তি ইয়াৰ মানে যিমানবিলাক ব্যক্তি জড়িত হৈ আছে সকলোলৈ আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ তেখেতলোকে বহুত সুন্দৰ কাম কৰিছে আপোনাৰ নাটকখনৰ মানে বিৱৰণী কেনেকুৱা কি বুজাইছে এইখন নামটো কি আছিলে নাটকখনৰ নাম হ'ল ক্লেণ্ডেষ্টাইন ফ্লেমছ ইয়াৰ একুৰা গোপন জুই অসমীয়া অৰ্থ এইখন নাটক মণিপুৰৰ ৰাইটাৰ হয় তেখেত খুংডুম্বম ব্ৰজেন্দ্ৰ তেখেতৰ মানে তেখেতে মণিপুৰত মই একজেক্টলি ক'ব নোৱাৰিম তেওঁ কিন্তু ইংৰাজীত তেওঁলোকে মোলৈ পঠিয়াইছিল নাটকখন তাৰ পৰা মই তৰ্জমা কৰি এই নাটকখন কৰিছোঁ এই নাটকখন আচলতে এখন খুব মননশীল নাটক যেতিয়া আচলতে এই নাটকখনৰ যিজন মেইন প্ৰটাগনিষ্ট তেখেতৰ যি এটা বেমাৰ হয় আৰু মুখ্য যিগৰাকী ব্যক্তি তেখেতৰ বেমাৰৰ কাৰণে গোটেই ঘৰখনৰ কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় আৰু কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয় তাৰ ওপৰত গোটেই নাটকখন বিশেষকৈ এই নাটকখন গোটেই মই যেতিয়া এখন নাটক কৰিবলৈ লৈছিলোঁ তেনে ক্ষেত্ৰত মোৰ মনলৈ এটা ভাৱ আহিছিল যে প্ৰতিটো ঘটনা যেতিয়া হয় ইয়াৰ নিশ্চয় কিবা কিবি এটা কাৰণ থাকে আৰু আমি সকলোৱে মানে প্ৰায় বিচাৰোঁ ভাল হওক কিন্তু ভাল কৰিব গৈ কেতিয়াবা বৰ বেলেগ ধৰণৰ কিছুমান সমস্যা দেখা দিয়ে সেই সমস্যাবিলাকৰ ওপৰতে গোটেই নাটকখন গুণমণি বৰুৱা ডাইৰেক্টৰ অফ দ্য প্লে মোৰ ঘৰ তিনিচুকীয়া কাকপথাৰ কমপ্লেক্সত ছেকেণ্ড মইহৰ ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল যোৱা 3 জানুৱাৰীৰ পৰা আৰম্ভ হ'ল আৰু আজি ইয়াত আংশিকভাৱে সমাপ্ত হৈছে সম্পূৰ্ণকৈ সমাপ্ত হোৱা নাই কিয়নো অহা কাইলৈ আৰু আমাৰ চাপাগুৰিৰ ওচৰতে ৰৌমাৰীত অনুষ্ঠিত হ'ব তাত বাংলাদেশৰ টীম আহিব আৰু কোকৰাঝাৰৰ টীম আছে আৰু মোৰ অনুভৱ ক'বলৈ গ'লে এক চমৎকাৰ অনুভৱ মই কণ্টিনিউৱাছ ইমান দিন একেলগে কেতিয়াও নাটক চোৱা নাছিলোঁ কিন্তু ইয়াত আহি মই মানে এনেকৈ মানে সোমাই পৰিলোঁ মানে সঁচাকৈ মোৰ খুব ভাল লাগিছে আৰু ইয়াত উপস্থিত থাকি ভৱিষ্যত কিছু পৰিকল্পনাও আমাৰ মানে কৰা হৈছে এখন আমাৰ সপোন দেখিছোঁ আমি সকলোৱে সঞ্জীৱ ডাঙৰীয়া আছে আৰু অন্যান্যসকলে সপোন দেখিছোঁ ইয়াত এখন আৰ্টিষ্ট ভিলেজ হওক মাটি যথেষ্ট আছে মাটি এনেই পেলাই থ'লে বহু বেলেগ কামত গুচি যায়গৈ গতিকে এখন আৰ্টিষ্ট ভিলেজ হওক তাত অ'পেন ষ্টেজ হওক আৰু তাত যাতে আগত দিনবিলাকত আৰু ভাল ড্ৰামা পাৰ্টি আহে এতিয়াও চমৎকাৰ কিছুমান ড্ৰামা অনুষ্ঠিত হ'ল ইংলেণ্ড উৰুগুৱে কানাডাৰ পৰা আহিছে বাংলাদেশৰ পৰা আহিছে টংলাৰ পৰা আহিছে গোৱালপাৰাৰ পৰা আহিছে আৰু পাঞ্জাৱৰ পৰা আহিছে গতিকে এই
সকলো দলে খুব ভাল অভিনয় কৰিছে, খুব ভাল কিছু মানে থিম লৈ আহিছে, তাত ৰাজনৈতিক সমস্যাৰ কথা কৈছে, তাত পাৰিবাৰিক সমস্যা, তাত নিবনুৱা সমস্যা, বিভিন্ন সমস্যা, জ্বলন্ত সমস্যা উপস্থাপন কৰিছে নাটকৰ মাজেৰে, নাট্যশৈলীৰ মাজেৰে, আৰু ইয়ে আমাক ভবাই তুলিছে। আৰু আহি থকা দিনত আমাৰ কোকৰাঝাৰৰ পৰাও যদি উদীয়মান ল'ৰা ছোৱালীবিলাকে নাটকৰ এটা যদি হবি হিচাপে লয়, পেচা হিচাপে লয়, নিশ্চয় আমাৰ সমাজখনৰ কাৰণে এটা ভাল নিদৰ্শন হ'ব। আৰু ময়ূৰ ইণ্টাৰনেশ্যনেল আমাৰ থিয়েটাৰ ফেষ্টিভেলে এটা নতুন দিশৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি আমি ভাবিছোঁ। আজি অন্তিম দিনৰ যিটো নিশাৰ যিটো নাটকখন চাই আপুনি কেনেকুৱা লাগিছে? মই মোৰ তেতিয়া ভাষণত কৈছোঁৱে, খুব আৱেগিক কৰি তুলিছে। আৰু ঘৰে ঘৰে প্ৰায় এনেকুৱা সমস্যা আছে আজিৰ আধুনিক যুগত। আজি কঠিন বেমাৰ এটা পৰিয়ালক, এখন ঘৰক কেনেধৰণে তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে, এখন সুখী ঘৰ এখন কেনেকৈ দুখী হৈ যাব পাৰে, এই নাটকখনত আজি প্ৰদৰ্শন হৈছে। আৰু প্ৰত্যেকগৰাকী নাট্যশিল্পীয়ে খুব ভাল অভিনয় কৰিছে, ইমান জড়িত হৈ গৈছে। মই দেখিছোঁ নাটক শেষ হোৱাৰ পিছতো তেওঁলোকে যেন দুখ কৰি আছে বা চকুৰ পানী ওলাই আছে, এনেকুৱা হৈছে। তেওঁলোকে মানে নাটকৰ ভিতৰতে সোমাই আছে। তাৰমানে ইয়াতে তেওঁলোক কিমান ইনভলভ, কিমান জড়িত হৈ গৈছে তাকে মানে প্ৰকাশ কৰিছে। কোনটো ৰোগৰ মানে সজাগতা আছিল এইটোতো আছিলে এটা কঠিন বেমাৰ যিটো কয় দেয়াৰ ইজ নো এনচাৰ ফৰ কেঞ্চাৰ, তেনেকুৱা বেমাৰ এটা আছিলে। তাৰোপৰি আৰু কিছু দেখিছে আপোনালোকে কাহিনীৰ মাজত বাহিৰা কিছু মানসিক ষ্ট্ৰেছো পৰিলে, যাৰ কাৰণে তেনেকুৱা হ'ল। আৰু মাকে আল্টিমেটলি যিটো ডিচিশ্যন ল'লে অভাৱনীয়, ভবা নাযায় শেষলৈকে যে এনেকৈ মাকেও কৰিব পাৰে। কিন্তু আধুনিক যুগত যেন সেইটোও সম্ভৱ হৈ পৰিছে। মা, মমতা এইবিলাক যেন শব্দ থাকিও নথকাৰ নিচিনা অৰ্থ বুজি নোপোৱা হৈছে। Good news for everyone. For the academic year 2024-2025, admissions to playgroup, nursery, LKG and UKG are underway at Vidyavili Kids School in Habubari, Kokrajhar. This Vidyavili Kids School has many facilities for students like smart class and daycare, indoor, outdoor game, art and craft workshop, playful learning, environment and dance room, modern teaching aids, audio visual room, good teachers, student one-on-one training on one language and speech development, experienced teachers, green knowledge. Why are you waiting for the admission? Call 6900 304050 for more details.